আপোনাৰ চিন্তাধাৰা সলনি কৰক। বন্ধুসকল, আমাৰ চিন্তাধাৰা আমাৰ আটাইতকৈ ডাঙৰ শক্তি। কিবা এটা কৰিব পাৰিম বুলি ভাবিলে সঁচাকৈ কৰিব পাৰি, কিন্তু নোৱাৰিব বুলি ভাবিলে কেতিয়াও সেয়া নহ'ব। গতিকে আপোনাৰ চিন্তাধাৰা সলনি কৰক আৰু নিজৰ সীমাৰ বাহিৰত চিন্তা কৰিবলৈ চেষ্টা কৰক। নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক। বন্ধুসকল, আপুনি কি বিচাৰে নেজানিলে কেতিয়াও লাভ কৰিব নোৱাৰিব। নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেইবোৰ লাভ কৰাৰ পৰিকল্পনা কৰক। আপোনাৰ লক্ষ্য সৰু সৰু অংশত ভাঙি এটা এটাকৈ লাভ কৰক। বন্ধুসকল, সফলতাৰ বাটত বিফলতা সাধাৰণ কথা, কিন্তু হাৰ নেমানিব, কাৰণ বিফলতাই সফলতাৰ খোজ। আপোনাৰ বিফলতাৰ পৰা শিকি আগবাঢ়ি যাওক। নিজৰ ওপৰত বিশ্বাস ৰাখক। বন্ধুসকল, নিজৰ ওপৰত বিশ্বাস কৰাটো বৰ জৰুৰী। নিজৰ ওপৰত বিশ্বাস নকৰিলে আন কোনোবাই কেনেকৈ আপোনাৰ ওপৰত বিশ্বাস কৰিব? নিজকে কওক যে আপুনি কিবা এটা কৰিব, আপুনি কৰি দেখুৱাব পাৰিব। নিজৰ বৰ্তমানৰ যি স্থিতি, যি অকাত, তাৰ বাহিৰত চিন্তা কৰাটোৱেই হৈছে সফলতাৰ প্ৰথম পদক্ষেপ। ইমান কষ্ট কৰক যাতে মানুহে প্ৰতিদিনে আপোনাৰ মূল্যবোধৰ শলাগ লয়। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ নামটো পৃথিৱীত বিখ্যাত কৰক আৰু কেৱল আপোনাৰ ঠাট্টা কৰাসকলক সঁহাৰি জনাই সময় নষ্ট নকৰিব। আপোনাৰ চিন্তাবোৰক পাহাৰলৈ ৰূপান্তৰিত কৰক। গতিকে আজি যদি আপুনি সৰু হয় তেন্তে কি হ'ব? আপোনাৰ সাহস পাহাৰৰ দৰে ওখ কৰি ৰাখক। কঠোৰ পৰিশ্ৰম কৰক, দেখুৱাওক কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ ভাগ্য লিখি। ভয় নকৰিব, কাৰো কথা বা পৰিস্থিতিত ভাঙি নাযাব। প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰাকৈ নিজকে শক্তিশালী কৰক। ডাঙৰ চিন্তা কৰক, ডাঙৰ কাম কৰক। নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি কল্পনা কৰিব পৰা যিকোনো কাম কৰিব পাৰে। যদি আপুনি এটা শৃংখত উপনীত হয় তেন্তে আন এটা ওখ পাহাৰ বিচাৰি যাওক। বন্ধুসকল, সদায় নিজৰ সীমাৰ বাহিৰত চিন্তা কৰক, অকাততকৈ বাহিৰত চিন্তা কৰক আৰু সেয়া কৰি দেখাওক। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।